Hey guys, মই আছো বৰ্তমান এতিয়া দেখা পাইছেনে মোৰ বেকগ্ৰাউণ্ডটো আমাৰ ঘৰৰ ওচৰতে ডাঙৰ পথাৰ এখন আছে এইফালে চাওক চাৰিওফালে আৰু আমাৰ ঘৰটো ইয়াৰ পৰা এইফালে দেখা পায় ইয়াত পথাৰত আগতে একোৱে নাছিলে এতিয়া মানুহবোৰ মাটি লৈ এতিয়া ঘৰ বনাই আছে বহুত এটা ঘৰে ঘৰ হৈ গ'ল যিহেতু বহুত ডাৱৰীয়া হৈ আছে বৰষুণ দি আছিল ৰাতিপুৱাৰ পৰা এতিয়া অলপ এৰিছে এ ভাবিলো যে মানিমুনি অলপ বুটলি লং বুলি এয়া আমাৰ মানিমুনি এইফালে মানিমুনি বুটলি আছে মই বুটলিম দেই গাইস পলিথিন দে আছে ভাই এই আমি পলিথিন লৈ আহিছো দুগাৰ লগতে লৈ আনিছো ইয়া পলিথিন মানিমুনি থবলে মানিমুনি খাব কষ্ট কৰিব লাগিব মানিমুনি বহুত ভাল হয় ন পেটৰ কাৰণে বেমাৰৰ কাৰণে বহুত উপকাৰী বস্তু হয় সেইটো কাৰণে জাবৰবোৰ গুচাই মেলি হ'লেও আজিলে খাব পৰাকে লৈ যাব লাগিবই গাইছ এই মানিমুনিয়ে নাই অলপ অলপ আছে হ'লেও আৰু এনেকৈ কষ্ট কৰি মেলি ল'ব লাগিব আৰু আহিছোঁ যেতিয়া লৈয়ে যাম বুটলি লৈ যাম আৰু এয়া অলপ অলপ এই ওচৰৰ পৰা দেখাই দিয়াচোন মানিমুনিটো এয়া গাইছ বহুত কষ্ট কৰিবলগীয়া হৈছে দেই এয়া দেখা পাইছেনে আমাৰ মানিমুনি একদম পলিথিন পালোঁ একদম পলিথিন চাওক মানিমুনি ইমানখিনি আমি মানিমুনি বুটলিলোঁ চাওক ইমান কম সময়ৰ ভিতৰত ইমানখিনি মানিমুনি বুটলিলোঁ আজি কেনেকৈ বনাম মানিমুনি কিহৰ লগত বনাম সেয়াও দেখুৱাম আপোনালোকক আৰু এতিয়া গৈ আছোঁ ঘৰলৈ মানিমুনিখিনি এতিয়া ধুই ল'ম এই গামলা এটা আনি লৈছোঁ এতিয়া এই মানিমুনিখিনি ধুনীয়াকৈ ধুই ল'ম দেখাই বহুত বাৰকৈ ধুব লাগিব মানিমুনিখিনি এয়া বোকা বোকা লাগি আছে দেখিছেনে জাবৰ আছে এতিয়া জাবৰখিনি ধুনীয়াকৈ আঁতৰাই ল'ব লাগিব এয়া গাইছ এয়া ধুনীয়াকৈ মানিমুনিখিনি ধুলো অকণমান ভিজাই থৈ দিম এতিয়া তাৰপিছত কেনেকৈ বনাম দেখাই আছোঁ আপোনালোকক এয়া গাইছ মই কাটি আছোঁ চকু পানী ওলাই ওলাই কাটি আছোঁ মানিমুনি লগত ভাজিম বুট মাহ এতিয়া কাটি আছোঁ পিঁয়াজ দেখিছেনে বুট এইফালে বুট মাহ আৰু এইফালে মানিমুনি চব ৰেডি কৰি থৈছোঁ আৰু এইফালে কেৰাহী পাতি থৈছোঁ মই চাই আছোঁ মায়ে এইফালে চাই আছে এতিয়া পিঁয়াজ দিছোঁ দেই আৰু এইফালে হালধি লোকেল হালধি পিচি আছে জুইত বোলে বনালে টেষ্টি হয় বোলে খানা বুট মাহ কেৰাহীত দিছোঁ মগু দিছোঁ গোটা মগু একেলগে মানে তিয়াই থৈছিলোঁ লগতে দি দিছোঁ আৰু এইটো পিছত তিয়াই থৈছোঁ যে সেইটো ইমান এটা ভালকৈ সিজা নাই তথাপিও দুটামান দি দিছোঁ আৰু নহ'লে কম হৈ যাব যে জলকীয়া দিছোঁ নহৰু নিমখ দিছোঁ মই ইয়াত দিম হালধি এনেকৈ ৰাখি থৈ দিম অকণমান 5 মিনিটমান এনেকৈ ৰাখি ৰাখিম ভাজি হৈ গৈছে এতিয়া নমাই দিম এয়া বিলাহী কাটি আছোঁ এইটো চাটনিৰ কাৰণে ৰাখিম আৰু বাকী আৰু বেলেগ এটা আইটেম বনাম এয়া দিছোঁ ধনিয়া পাত ধনিয়া পিঁয়াজ কাটিছোঁ এতিয়া দিম নিমখ চাটনি
এইটো হৈ গ'ল এয়া নামচিঙৰ লগত বনাম বিলাহী কাটিলোঁ আৰু এয়া পিঁয়াজ কাটি আছোঁ এয়া একেখনতে পিঁয়াজ কাটিছোঁ জলকীয়া বিলাহী আৰু এতিয়া বলক নামচিং বনামগৈ পাতি দিলোঁ টাৱাখন এতিয়া নামচিং বনাম ইয়াতে এই পানীখিনি শুকাই লওক তাৰপিছত তেল দিম এইফালে এয়া নামচিং বনাম আৰু ইয়াৰ পৰা নামচিং দিম আৰু কেনেকৈ আমাৰ মিচিং ট্ৰেডিশ্যনেল আমাৰ নামচিঙৰ লগত কেনেকৈ বনাই খায় সেয়া আপোনালোকক দেখাই আছোঁ এয়া এতিয়া মই তেল ঢালিছোঁ দেই এইফালে টাৱাখনত এতিয়া তেলখিনি ধুনীয়াকৈ পকি গৈছে এতিয়া পিঁয়াজ দিম ইয়াতে এতিয়া দিম জলকীয়া নিমখ সোৱাদসমূহ দিছোঁ এতিয়া দিম বিলাহী এতিয়া লৰাই নিদিওঁ এনেকৈ থৈ দিম আৰু এতিয়া এইখন বাকলিয়েদি এনেকৈ ৰাখি ৰাখিম অলপ সময় এতিয়া এয়া উঠাইছোঁ দেই মই লৰাই দিছোঁ এতিয়া ইয়াতে দিম নামচিং এয়া নামচিং দিছোঁ নামচিংটো এনেকৈ ভাঙি দিম বিলাহী পিঁয়াজৰ লগত নামচিং বহুত ভাল লাগে বহুত টেষ্টি হয় এনেকৈ মিহলাব লাগিব তেতিয়া গোটেইখিনি মিলি যাব আৰু এতিয়া এয়া গোটেইখিনি মিলাই দিলোঁ ধুনীয়াকৈ আৰু এতিয়া ইয়াতে ঢাকি ৰাখিম 10 মিনিটমান 10 মিনিটৰ পিছত উঠাই দিম কেৰাহী এই নামচিংটো বেছি মানে ভাজিব নালাগে অলৰেডি মাছটো মানে ৰ'দত শুকুৱাই মেলি এনেকৈ নামচিং বনোৱা হয় কেতিয়াবা আপোনালোকক বেলেগ ভিডিঅ'ৰ সৈতে নামচিং কেনেকৈ বনাই দেখুৱাম আৰু এতিয়া নামচিং বনোৱা হৈ গৈছে এতিয়া ইয়াত মই ধনিয়া পাত্তা দিম এতিয়া এয়া নামচিং হৈ গৈছে এয়া বুটমাহ চাটনি হৈ গৈছে এয়া ইয়াতে এতিয়া উলিয়াই দিম এয়া আমাৰ চাটনি ওলালোঁ এতিয়া খানা ৰেডি এয়া আমাৰ দেউতাই খাইছে আৰু এয়া হৈছে নেক্সট ডে মৰ্ণিং টাইমৰ ভিডিঅ' হয় মোৰ ডিউটি অফ বুলি মই মোৰ বেষ্ট ফ্ৰেণ্ডজনীক লগ ধৰি ওলাই আহিলোঁ আৰু এই জেগাটো গ্ৰাম্যানুভূতি হয় মোৰ যোৱা ভিডিঅ'ত মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ বাৰ্থডে চেলিব্ৰেশ্যন এই জেগাটোতে কৰিছিলোঁ আৰু ভাবিলোঁ যে যিহেতু মোৰ ডিউটি অফ সেইবাবে অকণমান টাইম তাইও ক'লে ওলাই যাওঁ বুলি আৰু সেইমতে দুজনী ওলাই আহিলোঁ আৰু সেইদিনাখন ভালকৈ আমি ভিডিঅ' লোৱা নগ'লে কাৰণ আমি ইভিনিং টাইমত আহিছিলোঁ সেইবাবে দিনতে এবাৰ চাই যাওঁ বুলি আৰু আপোনালোককো মই ভালকৈ ক্লিয়াৰকৈ দেখাব পাৰিছোঁ এয়া দিনৰ পোহৰৰ পৰিৱেশ চাওক এয়া ফাৰ্ষ্ট টাইম মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁতে আহিছিলোঁ সেইবাবে মই ভিডিঅ'টো ইমান ভালকৈ ল'ব নোৱাৰিলোঁ ভাবিলোঁ যে আজি ফ্ৰী সময়ত গ্ৰাম্যানুভূতিৰ দিনৰ পৰিৱেশটো কেনেকুৱা লাগে আপোনালোকক দেখুৱাম বুলি আৰু মই নিজে চাব পাৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ এয়া দেখিছেনে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই